गंगा बहती तेरी जटाओं से सारे जग को नहलाए ओम नमः शिवाय। विष का प्याला जो पिया। নমস্কাৰ সকলোকে শাওণ মাহৰ শুভেচ্ছা জনাই মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি শাওণৰ প্ৰথমটো সোমবাৰ। শাওণ মাহটো অতিকৈ পবিত্ৰ বুলি মনা হয় আৰু কিয়নো এই শাওণ মাহত শিৱ পূজা কৰা হয় বা কিয়নো শাওণ মাহটো পবিত্ৰ বুলি কোৱা হয় তাৰ এক বিষয়ে মই আপোনালোকক দুআষাৰমান ক'বলৈ আহিছোঁ। যিমানটো মই জানো, যিমানটো মোৰ জ্ঞান আছে তাৰ ভিতৰতে আমাৰ হিন্দু সমাজত শাওণ মাহটো শিৱক পূজা কৰা হয়, কিয়নো এইটো আমাৰ প্ৰচলিত আছে যে এই শাওণ মাহতেই মহাদেৱৰ জন্ম হৈছিল, সেইকাৰণে এই শাওণ মাহটো অতি পবিত্ৰ বুলি মনা হয়। ইয়াৰ উপৰিও এই শাওণ মাহতে শিৱ আৰু পাৰ্বতীৰ মিলন হৈছিল। পাৰ্বতীৰ 108টা জন্মৰ পাছত অৱশেষত এই শাওণ মাহতেই পাৰ্বতীৰ ৰূপত শিৱৰ লগত মিলন হৈছিল, লগতে প্ৰেমৰ আৰম্ভণি হৈছিল বুলি প্ৰচলিত আছে। জন্ম তথা শিৱ আৰু পাৰ্বতীৰ মিলন শাওণ মাহতেই হৈছিল কাৰণে শাওণ মাহটো শিৱৰ মাহ বুলি কোৱা হয়, প্ৰেমৰ মাহ বুলি কোৱা হয়। শাওণ মাহত শিৱ ভক্তসকলে আমাৰ এই হিন্দুত বা অসমত বলবম যায় আৰু সেই বিভিন্ন ধৰণৰ পূজা পাতল, বিশেষকৈ শাওণ মাহৰ প্ৰথমটো সোমবাৰত ভক্তসকলে ভিৰ কৰা দেখা যায় মন্দিৰসমূহত শিৱৰ পূজাৰ কাৰণে। শাওণ মাহৰ সোমবাৰটোত বিশেষভাৱে পূজা কৰা হয় আৰু আমি সকলোৱে জানোৱেই শিৱৰ ইমানবোৰ নাম আছে, তাৰ ভিতৰতে এটা নাম হ'ল, জনপ্ৰিয় নাম হ'ল ভোলানাথ। আমি যদি জানো শিৱ বাবা ভোলা হয়, তেওঁক অলপমান পূজা কৰিলেই সন্তুষ্ট হয়, আমি জানো সকলোৱে। সেইকাৰণে এই শাওণ মাহত বা প্ৰতি সোমবাৰে কিছুমানে শিৱ পূজা কৰে। ব্ৰত যিহেতু ইমানবোৰ কষ্টৰ পাছত 108টা জন্ম লোৱাৰ পাছত পাৰ্বতী কেতিয়াবা হয়তো ফল খায়, কেতিয়াবা একো নোখোৱাকৈ বেলপাত খায় শিৱক আৰাধনা কৰিছিল, পূজা কৰিছিল তেওঁক পাবৰ কাৰণে। আৰু অৱশেষত এই পবিত্ৰ শাওণ মাহটোতে শিৱ আৰু পাৰ্বতীৰ মিলন হৈছিল। সেয়েহে যোনসকল বিবাহিত মহিলা হয় তেওঁলোকে স্বামীৰ দীৰ্ঘায়ু কামনা কৰি এই শাওণ মাহটোৰ প্ৰতিটো সোমবাৰ, গোটেই মাহটো যিহেতু ব্ৰত ৰখাটো আৰু পূজা কৰাটো মানে অসম্ভৱ আৰু গোটেই মাহটো ব্ৰত ৰখাটো, সেইকাৰণে শাওণ মাহৰ প্ৰতিটো সোমবাৰত এই বিবাহিত মহিলাসকলে নিজৰ স্বামীৰ দীৰ্ঘায়ু কামনা কৰি শিৱক পূজা কৰে। তাৰ উপৰিও যোনসকল অবিবাহিতা, যিসকল ছোৱালী, তেওঁলোকে ভৱিষ্যতে এজন ভাল স্বামী পোৱাৰ বাবে তেওঁলোকে পূজা আৰাধনা কৰে বুলি প্ৰচলিত আছে। কিন্তু সেই বুলিয়েই নহয় যে অকল স্বামী বা ভাল এজন দৰা পাবৰ কাৰণে যে পূজা কৰে শিৱক, তেনেই নহয়। নিজৰ মনৰ কামনা যিয়ে নহওক, মনৰ কামনা পূৰণ কৰিবলৈ হ'লে শিৱক আৰাধনা কৰা হয়। আৰু বিশেষকৈ আমাৰ ভাৰতৰ সকলোতে শিৱক আৰাধনা কৰা হয়, সকলো স্থানতে শিৱক ভোলানাথক আৰাধনা কৰা হয়। আৰু সেয়েহে এই পবিত্ৰ শাওণ মাহটিত শিৱক পূজা কৰা হয়। ইয়াৰ উপৰিও শিৱক আৰাধনা কৰিবৰ কাৰণে শিৱৰ ভক্তসকলৰ বাবে এটা অতি পবিত্ৰ মাহ। এই শাওণ মাহতে বলবম হয়, মই অলপ আগতে কৈছোঁৱেই। আৰু তেনেদৰে বেলেগ বেলেগ জেগাত বেলেগ বেলেগ ধৰণে শিৱক আৰাধনা কৰা হয়, শিৱ পূজা কৰা হয়। বলবমত যিসকল ভক্ত, শিৱ ভক্তই বহুত দূৰ দূৰৰ পৰা খালী ভৰিৰে শিৱক সন্তুষ্ট কৰিবৰ কাৰণে পানী অনা দেখা যায়। তাৰপাছতে এটা নিৰ্দিষ্ট জেগাত শিৱলিংগ স্থাপন কৰি তাত সেই পানী ঢালে, লগতে পূজা অৰ্চনা কৰে, নাম গায়। গোটেই ৰাতিটো তেওঁলোকে পূজা আৰাধনা কৰে শিৱক সন্তুষ্ট কৰিবলৈ। আৰু সেয়াই মই যিমানটো জানো শাওণ মাহত কিয় শিৱক পূজা কৰা হয়, বিভিন্ন লোকে বিভিন্ন ধৰণে ক'ব পাৰে, কিন্তু মই যিমানটো জানো যে শাওণ মাহত কিয় শিৱক পূজা কৰা হয় সেয়া মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু যিহেতু আজি শাওণৰ প্ৰথমটো সোমবাৰ, সেইকাৰণে মই আৰু মা এতিয়া শিৱ মন্দিৰলৈ যাবলৈ ওলাইছোঁ। তাৰে কিছু দৃশ্যাংশ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যে আমাৰ শিৱ মন্দিৰটোনো কেনেকুৱা, কিমান মানুহ হৈছে তাত। ভিৰটো হ'ব চাগে, হ'লেও ইমান ভিৰ নহ'ব চাগে যিহেতু এতিয়া লকডাউন চলি আছে। সেইকাৰণে আমি ওচৰৰে মন্দিৰটোলৈ গৈ এগছি চাকি দি আহিম বুলি ভাবিছোঁ মই আৰু মা। ব'লকচোন এতিয়া যাওঁ। ব'লক এতিয়া আমি মন্দিৰৰ পৰা আহোঁ।
এয়া বস্তু লৈ লৈছোঁ, মাস্ক অন, আৰু ব'লক আমি যাওঁ এতিয়া মন্দিৰলৈ। যিহেতু কাৰ্ফিউ চলি আছে, আমি সোনকালে ওলাই আহিলোঁ মন্দিৰলৈ বুলি, সোনকালে চাকি দি সোনকালে ঘৰলৈ আহিম। ইয়াত দেখিছে সন্ধিয়া লাগু লাগু হৈছে আৰু আমি সোনকালে ওলাই আহিছোঁ। এয়া আমি আহি মন্দিৰ পালোহি। মন্দিৰৰ পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। দেখিছে খুব কমেই মানুহ আহিছে, কাৰ্ফিউৰ কাৰণে চাগে খুব কম সংখ্যক মানুহ আহিছে, দেখিছে আপোনালোকে। মন্দিৰৰ চাৰিওফালে আপোনালোকক দেখাব চেষ্টা কৰিম। এয়া ভক্তসকল ৰৈ আছে বাবাৰ শ্ৰীচৰণত আশীৰ্বাদ বিচাৰি, তেওঁক আৰাধনা কৰিবলৈ সকলো অপেক্ষা কৰি আছে। এয়া সুন্দৰ এটা পৰিৱেশ, নীলা আকাশত সৰুটো জোন জিলিকি আছে। আৰু আমি চাকি দি মেলি ঘূৰি আহিলোঁ, আন্ধাৰ হ'ল। দেখিছে জোনটো ওলাই আছে, বাকীখিনি একো নাই, আন্ধাৰ আন্ধাৰ ওলাই আছে। খুব অলপ দেৰি হ'ল, মানুহ লাহে লাহে আহিছে, ভিৰ হৈছে, সেইকাৰণে দেৰি হ'ল। এতিয়া আমি শিৱ মন্দিৰৰ পৰা আহিলোঁগৈ, চাকি দিলোঁ তাত। যিহেতু লকডাউন যদিও, যিহেতু শাওনৰ প্ৰথমটো সোমবাৰ, সেইকাৰণে শিৱ ভক্তসকলে ভিৰ অলপ অলপ কৰিছেগৈ মন্দিৰত। তথাপি তাৰ মাজতে আমি চাকি দি আহিলোঁ। খুবেই ভাল লাগিলে, এটা খুব ধুনীয়া পৰিৱেশ। আৰু সকলোকে পুনৰবাৰ শাওন মাহৰ এই পবিত্ৰ মাহটিক সকলোকে শুভকামনা যাচিছোঁ, শুভেচ্ছা যাচিছোঁ সকলোলৈ। সকলো সুস্থ থাকক, সকলোৰ মংগল হওক, মহাদেৱে সকলোৰে মংগল কৰক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। हर हर महादेव। ऐसी शक्ति है तेरी, किस्मत के ताले खुल जाए, जन्म जन्म के पाप धुल जाए। ऐसी शक्ति है तेरी, किस्मत के ताले खुल जाए, करता भक्ति जो तेरी। नंदी पे होके सवार तू, आकर दे सबका उद्धार तू, हर ले सारी बलाएं, काल आके फिर लौट जाए रे, मृत्युंजय जो भी गाए ओम नमः शिवाय। देवों के देव हो तुम, त्रिदेव में जो महादेव कहलाए ओम नमः शिवाय। ओ विष का प्याला जो पिया तूने, तब से तू नीलकंठ है, शब्द को संभाला तूने हर युग में, कब से तू आदि अंत है। चंदा झांके तेरे ही शीश से, सारा जग जगमगा